নমস্কাৰ সকলোকে পুৱাৰ চাহ কাপেৰে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। শুভ ৰাতিপুৱা আৰু ভাবিলোঁ ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰি দিওঁ, নহ'লে দিনটো তেনেকৈ পাৰ হৈ যাব, ভিডিঅ' কৰা নহ'ব। আৰু এইফালে চাহ বাকী সকলোকে খাবলৈ দি লৈছোঁ আৰু লগতে এইফালে মায়ে কাটিছিলে আম, পকা আম, আৰু এইকেইদিন ঘৰত আহি পূৰা আম খোৱা হৈছে। খাবলৈ বহুতে বেছি মিঠা, ভণ্টিয়ে দি পঠাইছিলে, মই যে সেইদিনা কৈছিলোঁ আপোনালোকক দেখাইছিলোঁ। আৰু এইফালে মায়ে এতিয়া কাটি আনিলে কচু পিটিকা বনাব বোলে মায়ে পাতত দি পেলাই। ৰেচিপি আপোনালোকক দেখাই নাথাকোঁ বাৰু। আৰু এইফালে ইহঁত দুটা ভোক লাগিলেই, সেইকাৰণে সোনকালে ইহঁতক আলু ভাজি দি ভাত দিলোঁ খাবলৈ। আৰু দুটা যি কথাৰ লেকচাৰ, ককায়েক ঘৈণীয়েক দুটা কথা পাতি পূৰা ভাত খাই আছে। এইফালে দেউতাই পথাৰৰ পৰা আহোঁতে লৈ আহিছিলে দুটা অনাৰস, বেপাৰী আনিছিলে, দেখি পেলাই দেউতাই লৈ আহিলে। আৰু মায়ে খাবই বোলে, তাইক কাটি দিব লাগে। বহুত বেমাৰৰ উপকাৰী এই গুটিটো আপোনালোকে কি চিনি পাইছেনে? এয়া হৈছে গছবেৰী গুটি। আমি যে কওঁ কপাল ফুটা, সেই কপাল ফুটাৰ ভিতৰৰ যিটো গুটি হয়, এইটো পকিলে কালাৰটো হালধীয়া হৈ যায় আৰু খাবলৈ অকণমান পকা বিলাহীটোৰ দৰে। মই চালাড বনাই খাবলৈ আনিছোঁ এয়া। আৰু এইফালে মানাই কৰি আছে এয়া, তাই বোলে আমনি লাগিছে, কি কৰোঁ কি নকৰোঁ লাগিছে, তেনেকৈ কৈ পেলাই তাইক শ্বেম্পু এপেকেট লৈ পেলাই এয়া তাই বাবল ফুলাই আছে। আপোনালোকৰ ল'ৰা ছোৱালীবোৰে বাৰু গৰম বন্ধত কি কৰিছে কমেণ্ট কৰি জনাবচোন। আমাৰ দিন ৰাত পৰিশ্ৰম কৰিছে, আমনি লাগিছে, কি কৰোঁ কি নকৰোঁ লাগিছে, স্কুল কেতিয়াকৈ খুলিব তাকে কৰি আছে। দুবাৰ এবাৰ ডাঙৰ ডাঙৰকৈ ফুলে আৰু পুনৰ হেৰি হৈ যায়। আৰু আজিৰ ভিডিঅ'টো দেখাবলগীয়া বুলি তেনেকৈ বিশেষ একোৱেই নাই। দিনটো কেনেকৈ পাৰ কৰিলোঁ কি কৰিলোঁ তাকে অকণমান দেখালোঁ। আৰু মানাৰ লগত ময়ো অলপমান বাবুল ফুলালোঁ। তাইৰ লগত এনেকৈ খেলি থাকোঁতে মোৰ শৈশৱৰ কিছুমান স্মৃতি মনত পৰি গ'ল। আৰু তাইৰ ভিডিঅ'বোৰ মই কৰি ৰাখিলোঁ যাতে ডাঙৰ হৈ চাব পাৰে তাই কি কৰিছিলে, স্মৃতি হিচাপে ৰৈ যাব। সেইকাৰণে ভিডিঅ'টো কৰি ৰাখিলোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে কমেণ্ট কৰিব, লাইক কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো যদি চাই ভাল পায় ভিডিঅ'বোৰ, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব। তেতিয়া মোৰ আহি থকা নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব। এতিয়া নিশা বাজিছে 9টা আৰু ইহঁত দুটাক ভাত খাবলৈ দিছোঁ। দুয়োটাই পাততে ভাত খাম বুলি কোৱা তেনেকৈ তলতে দি দিছোঁ, গৰম বহুত বেছি। আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু। আৰু আজি ভাতত এয়া ব্ৰইলাৰ মাংস আৰু অলপমান মাছ আনিছিলে, আৰু তাৰে মাছৰ জোল বনাইছিলোঁ কোমোৰাৰ লগত, তেনেকৈ আৰু। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। বাই বাই।